Coca-Cola, Pepsi! 4 November কি চাম? বন্ধু! 4 November কি চাম? বন্ধু! কি চাম? গাইজ আসসালামু আলাইকুম স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক ভালে আছে আজি বিশেষ এটা কামত গৈ আছোঁ মানে আজি আমাৰ কলেজত নয়ন নীলিম আহিব অসমীয়া চলচ্চিত্ৰ জগতৰ বিশেষ এজন ব্যক্তি তেওঁ আমাৰ কলেজত আহিব তাৰ কাৰণে মই গৈ আছোঁ আপোনালোকক আজি লগত লৈ যাম আজি তেওঁৰ কিছু কি কয় তেওঁ উদ্দেশ্যে আমাৰ কলেজত এই কাৰণে আহিছে যে তেওঁৰ এখন ফিল্ম মানে ৰিলিজ হ'ব আপোনালোকে সেইখন ফিল্মৰ মানে অকণমান যাতে সকলোৱে গম পায় তাৰ কাৰণে প্ৰচাৰ চলাব আহিছে তো আহক আজি কলেজত মৰমৰ সেৱা আগবঢ়াইছোঁ এই গোটেই সেৱা আগবঢ়াইছোঁ যে মোৰ মনৰ কথাখিনি তোমালোকৰ আগত মই ক'বলৈ অকণমান সুবিধা পাইছোঁ আৰু তোমালোকৰ মাজত মই নিজক দেখা পাইছোঁ কিয়নো আমি এই আমাৰ যিটো জীৱন আমাৰ ছাত্ৰ জীৱন আজিৰ পৰা প্ৰায় আজি 25 বছৰ আগতে আমাৰ কলেজীয়া জীৱন এৰি থৈ আহিল গতিকে আকৌ এটা আকৌ ৰিক্ৰিয়েট কৰিবলৈ এটা সময় পাইছোঁ সুযোগ পাইছোঁ সেয়ে শদিয়াৰ পৰা ধুবুৰীলৈ এই ঘূৰি ফুৰিছোঁ আৰু নিজকে বিচাৰি পাইছোঁ এই যিখিনি সময় নহয় সঁচা কথা মা কচম কৈছোঁ এইখিনি যিখিনি সময় এনেকুৱা সময়ত মানে জীৱনত বিচাৰি নাপাবা আৰু যেতিয়া ইয়াৰ পৰা ওলাই যাবা সদিতে মই এনেকুৱা লাগে কেতিয়ানো আমাৰ পঢ়া শেষ হয় কেতিয়ানো আমি এই তিনিআলিৰ মূৰত ভিটিঙালি কৰিব পাৰিম বা কেতিয়ানো আমি চাকৰি কৰিম আমাৰ পকেটত কেতিয়া পইচা আহিব কেতিয়া আমি নতুন নতুন গাড়ী কিনিম বাইক কিনিম মোবাইল কোনোবাই আইফোন কিনিব সেইবিলাক চিন্তা গৌণ কাৰণ গাড়ী মানৱ সভ্যতা যিমান দিনলৈ থাকিব তেতিয়ালৈ গাড়ী থাকিবই এতিয়া মোবাইলৰ একেটাই কথা কাইলৈ পৰহিলৈ 5G আহি থাকিব 6G 7G 10G 20G ধেৰ আহি থাকিব কিবা কিন্তু এইখিনি যিখিনি সময় নহয় সোণালী সময় জিন্দগীত বিচাৰি নাপাবা আৰু সেই গতিকে তোমালোকৰ ভাল হ'ল কি এতিয়া মোবাইল হ'ল আৰু মোবাইলত তোমালোকে প্ৰতিটো বস্তু তোমালোকে ৰেকৰ্ড কৰিব পৰা হ'ল কিন্তু আমাৰ সময়ত সেইখিনি নাছিলে আমাৰ সময়ত আছিলে কেৱল এই বহীঘৰ পিছফালে কিতাপৰ পিছফালে যে বগা কাগজ এখন থাকে তাতে কলমে লিখোঁ আজি এইটো হ'ল আজি সেইটো হ'ল আজি আমুকে চিঠি দিছিলে আজি চিঠিখন ৰিজেক্ট কৰিলে এইবিলাক বস্তু আমি লিখিছিলোঁ সেই গতিকে তোমালোক এইটো জেনেৰেশ্যনত তোমালোকে ডাইনামিক জেনেৰেশ্যনত তোমালোকে জন্মগ্ৰহণ কৰিছা তোমালোক কপাল এয়া মই কলেজত আহিছোঁ এয়া দেখিছেনে ভিৰ মানে নয়নদা আহিছে তো সকলোৱে আমাৰ ষ্টুডেণ্টখিনি গোটেইখিনি ৰৈ আছে সেইকাৰণে ভিৰতে মই যাবই পৰা নাই নয়নদাৰ ওচৰলৈ আৰু দেখাম আপোনালোকক নয়নদাক কম আপোনালোকক আগত দেখুৱাব মই চেষ্টা কৰিম আহক আৰু দেখিছেনে কি চেলফিৰ কাৰণে ফটোৰ কাৰণে অপেক্ষা ইমান ডাঙৰ এজন চেলিব্ৰিটি হয় অসমৰ চ' সকলোতে মন থাকিব ন সেইকাৰণে আশা কৰিছোঁ ভাল পাব দেখিছেনে এইখন কাৰত আহিছে চ' নয়নদা মোৰ কাষত চ' নয়নদাই অকণমান কৈ দিব ফিল্মখনৰ বিষয়ে অকণমান কৈ দিব ছয়গাঁও মহাবিদ্যালয়লৈ আহি খুব ভাল লাগিলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা ইয়াতে গম পোৱা যায় যে বন্ধুত্ব এতিয়াও আমাৰ মাজত কৃত্ৰিম হয় এতিয়াও অকৃত্ৰিম আৰু যি উৎসাহ উদ্দীপনা গানবিলাকৰ প্ৰতিটো লাইন মুখে মুখে আৰু সেইটোৱে বিচাৰোঁ যে বন্ধুত্ব সদায় কৃত্ৰিম হৈ নাথাকক সদায় বন্ধুত্ব সদায় অকৃত্ৰিম হয় আৰু হৃদয়ৰ পৰা হওক আৰু সেই বন্ধুত্বৰ এনাৰ্জিডাল আৰু আমাৰ টান হওক
ইজনে সিজনৰ মাজত হাতত ধৰি আমি ইজনে সিজনক আগবাঢ়ি যাওঁ প্ৰতিটো ক্ষেত্ৰত কলা হওক ক্ৰীড়া ক্ষেত্ৰখনেই হওক শৈক্ষিক ক্ষেত্ৰখনেই হওক আমি আগবাঢ়ি যাম আৰু তেতিয়াই আমি আমাৰ অসমীয়া জাতি আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হ'ম আৰু শেষত 4 নৱেম্বৰ ছবিগৃহত প্ৰত্যেকে লগ পাই প্ৰতিশ্ৰুতিৰে সকলোৱে চাব ফিল্মখন ধুনীয়া হৈছে চ' আশা কৰিলোঁ এইখনতে নয়নদা যাবলৈ ওলাইছে তো নয়নদাক বহুত বহুত ধন্যবাদ যে আমাৰ কলেজত আহিছে আৰু তেওঁৰ বক্তব্যখিনি শুনিলে আপোনালোকে বাকী আপোনালোকে চাব ফিল্মখন বহুত ধুনীয়া কৰিছে নয়নদা গ'ল অলপ আগতে আমি বিদায় দি পেলাই আহিলোঁ আৰু নয়নদাৰ ফিল্মখন বন্ধুক ফিল্মখন ৰিলিজ হ'ব 4 নৱেম্বৰ তাৰিখে আপোনালোকে চাব আৰু বহুত ধুনীয়া ফিল্ম হয় আপোনালোকে চাব তো ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব যাতে আৰু কাৰণ মই কৈছোঁৱে যে নয়নদাক লগ কৰিবৰ কাৰণে মই এই মাত্ৰ কলেজৰ পৰা গৈছোঁ ক্লাছ কৰি পেলাই গৈছোঁ তাৰপিছত ঘৰত উপস্থিত হৈ পেলাই আকৌ মোৰ ফ্ৰেণ্ড এজনে ক'লে তাৰপিছত মই আৰু আহিলোঁ নয়নদা আহিছে বুলি ক'লে মই ৰ'ব নোৱাৰিলোঁ ঘৰত আৰু আকৌ তাৰপিছত আকৌ উভতি আহি মই তৎক্ষণাত নয়নদাক লগ পাই আপোনালোকৰ কাৰণে এইখিনি মানে ৰাখিলোঁ যিখিনি কৰিলোঁ এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম মই আগবঢ়াম অতি সোনকালে লৈ আহি আছোঁ মানে ভিডিঅ'টো আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু কমেণ্টত মোক জনাব নাপাহৰিব কেনে পালে আৰু নয়নদাৰ কথা লগ পালোঁ যিহেতু বহুত ভাল লাগিল কথা বতৰা ইমান ধুনীয়াকৈ কয় মানে ভদ্ৰতা ইমান মানুহজনৰ মই লগ পাই আজি প্ৰথমবাৰ লগ পাইছোঁ তো গম পাইছোঁ চ' আপোনালোকেও দেখা পালে গম পাব বুজি পাব নিশ্চয় চ' আজিলৈ আহিছোঁ ইমানে ধন্যবাদ জনাইছোঁ বাই বাই